দেওবৰীয়া বিশেষ আজিও ৰাতিপুৱাই ওলালোঁ এটা নতুন ঠাইলৈ বহুদিনৰ ইচ্ছাৰ অন্তত আজি সকলোৰে সময় সুবিধা মিলাই আমাৰ আজিৰ যাত্ৰাটো আৰম্ভ কৰি দিলোঁ। এয়া আমি নলবাৰী পোৱাৰ আগতে উপাসনা ৰেষ্টুৰেণ্টত ব্ৰেকফাষ্টটো কৰিবলৈ সোমালোঁ, কাৰণ ৰাতিপুৱাই খুব সোনকালে ওলাই আহিলোঁ, একো খোৱা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ কিবা এটা খাই লওঁ। এয়া এতিয়া আমি দাৰাগাঁও যোৱা ৰাস্তাটো সোমাই আহিলোঁ। আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰোঁ, আমাৰ অসমখন যে সঁচাই ইমান ধুনীয়া নহয়, ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। চাৰিওফালে মাথো সৌন্দৰ্যৰে ভৰপূৰ, মাথো আমি এই সৌন্দৰ্যখিনি ৰক্ষণাবেক্ষণহে দিব লাগে। ফ্ৰেছ শাক পাচলি পুৰা ৱাও ন, গাঁৱৰ পৰিৱেশ একদম ধুনীয়াকৈ চবে বহি গৈছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকক স্বাগতম জনাইছোঁ দাৰাগাঁৱৰ পৰা। এইয়া চাওক, মানুহ আৰু চাৰিওফালে মানুহ। আজি খুব ভিৰ হয়, দেওবাৰ কাৰণে চাগে, কিন্তু ইমান মানুহ হ'ব বুলি আশা কৰা নাছিলোঁ। এয়া এতিয়া আমি একদম পানীৰ মাজলৈ আহি আছোঁ, আৰু এয়া চাওক গোটেই চাৰিওফালে পানী পানী পানী, পানী আৰু মানুহ। আমি একদম দূৰলৈকে যাম আজি। আৰু আপোনালোকে গম পাইছে একদম চিপ চিপ বৰষুণ দি আছে, পৰিৱেশটো বিৰাট ধুনীয়া আজি। এতিয়া মই পানীৰ তলত আছোঁ আৰু বৰষুণ দি আছে, খুব বেছি গৰম নহয়, সেইকাৰণে বিৰাট ভাল লাগিছে। অলপ অলপ বৰষুণ দি আছে, ৰ'দটো ওলাই আছে, কম্বিনেশ্যনটো খুব ভাল লাগিছে। আৰু সঁচাই বহুত দিনৰ পৰা ভাবি আছিলোঁ ইয়াত আহিম বুলি। যোৱা বছৰৰ পৰা একচুৱেলি প্লেন কৰিছিলোঁ, কিন্তু অহা হোৱা নাছিলে, আৰু আজি ফাইনেলি একদম আহি গ'লোঁ। দিগন্ত একদম পানীৰ মাজত গৈছে। এয়া বা, এয়া ডাঙৰ ভিনদেউ আৰু কুকি। ভিনদেউ এয়া চাওক, আৰু একদম সোঁতটো বহুত আছে দেই। মই ভাবিছিলোঁ পানীৰ সোঁতটো ইমান নাই বুলি, কিন্তু বহুত আছে পানী সোঁতটো। আৰু এইফালে আমি এয়া কেনেকুৱা লাগিছে বা, সঁচাই ইমান দিনৰ পৰা প্লেন কৰি কৰি ন, পাই গ'লি আজি। কেনেকুৱা লাগিছে? এয়া চাওক, আমি একদম পানীৰ তলত ধৰি থকাতে মোৰ বহুত ভয় লাগে। ভাল লাগিছেনে? ভাল লাগিছে। কিমান মানুহ আছে ন, ভবা নাছিলোঁ আজি ইমান মানুহ হ'ব বুলি, সেইটোৱে। আৰু আপোনালোকক দেখুৱাই থাকিম আগলৈ কি কি কৰোঁ। ইয়াতে চব বাচ্চাবিলাকো ইয়াত ঘূৰি ফুৰিছে গোটেই। আৰু এতিয়া আমি পানীত শুই আছোঁ। উঠি গৈছোঁ। কেনেকুৱা লাগিছে আজি পানীত শুই? কেনেকুৱা লাগিছে তোমাৰ? তুমি ভাবিছিলা নে এনেকুৱা এটা ফিল হ'ব বুলি? সঁচাকৈ ইয়াত আহি একদম বেলেগ লাগিছে দেই। আৰু এনেকৈ বহি তললৈ চাই দিলে লাগে যেন আমি পানীত উঠিয়ে গৈছোঁ। এইখিনিতে মই মুন ভিনদেউক থেংকছ ক'ব বিচাৰোঁ, তেখেতৰ কাৰণে বহু দিনৰ প্লেনটো আমাৰ সফল হ'ল। আপোনালোকেও যদি দাৰগাঁৱলৈ আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে, খুব ভাল পাব ইয়াত আহি। আৰু এণ্ট্ৰি ফিজ 200 লয় যদি গাড়ী আনে। এতিয়া আমাৰ পানীত নামি আহিলোঁ গা চা ধুই, আৰু এতিয়া ড্ৰেছ চেঞ্জ কৰি যাওঁ। আৰু কিমান হ'ল? 3টা বাজিব হ'ল ন কুকি? প্ৰায় 3টা বাজিব, 2:30 হ'ল। গতিকে আমি পানীত থাকিলোঁ আধা ঘণ্টামান, বেছি থাকিব নোৱাৰি, আকৌ জ্বৰ চৰ হৈ যাব বুলি ভয়ো লাগে নহয়। সেইকাৰণে এতিয়া আকৌ ড্ৰেছ চেঞ্জ কৰি তাৰপিছত এতিয়া আমি ৰঙিয়া যাম, আমাৰ দেউতাৰ গাঁৱৰ ঘৰখনলৈ, মানে দিগন্তহঁতৰ গাঁৱৰ ঘৰখনলৈ যাম আমি এতিয়া। ৰাইজ এতিয়া আমি ড্ৰেছ চেঞ্জ কৰিব গৈ আমাৰ অৱস্থা বেয়া, পূৰা বৰষুণ দিলে, আৰু ড্ৰেছিং ৰুমবিলাক এনেই ত্ৰিপাল দিহে হেৰি কৰে, ওপৰত একো নাই। গতিকে আমি তিতি পুৰি এতিয়া গাড়ীলৈ আহি আছোঁ। অৱস্থা বেয়া হৈ গৈছে আমাৰ। একেটা ছাতিতে একদম 7জনীমান মানুহ সোমাই আছে। আৰু এতিয়া আমি গৈ আছোঁ ৰঙিয়াৰ অভিমুখে। গোটেইজনী ভিজিলে, এতিয়া কাপোৰ নাই, আৰু দোকানত এয়া কাপোৰ ল'বলৈ আহিছে। এতিয়া কুৰ্তা এটা লৈ আছে।
বাপৰে বহুত জোৰকৈ বৰষুণ দিলে চব ভিজি গ'লোঁ আমি তিতি গ'লোঁ আমি গোটেইবিলাক সেইকাৰণে এতিয়া কুৰ্তা চাই আছোঁ এইফালে আমাৰ ভাগৰত অৱস্থা কাহিল হৈ গৈছে বাহত টোপনিত একদম লালকাল আৰু বহুত বেছি ভোক লগাত আমি হিয়ামণি ৰেষ্টুৰেণ্টত আহি চিকেন ফ্ৰাইড ৰাইচ খাই ল'লোঁ ফ্ৰাইড ৰাইচখিনি খাবলৈ বহুত ভাল আছিল আৰু এইটো আমাৰ দেউতাৰ ঘৰ আছিলে ককাই বনোৱা আৰু এইটোৱে হৈছে দিগন্তহঁতৰ দেউতাৰ ঘৰ আৰু সেইফালে 5 বিঘাৰ এটা পুখুৰী আছে কিন্তু এতিয়া যাব পৰা কণ্ডিশ্যনত নাই কাৰণ ইয়াত কোনো নাথাকে মেইনটেনেঞ্চ একেবাৰে নাই আৰু এইটো এনেকৈ গোটেই এটা ঘৰ দাদাই বনাইছিলে বহুত আগতে কিন্তু এতিয়া জহি খহি গৈছে আৰু কাৰণ ইয়াতে কোনো নাথাকে গোটেই হাবি জংঘলে ভৰি পৰিছে গোটেই এই তেনেকুৱা আৰু এইবিলাক দেখি কিবা বেয়া লাগে মনটো কাৰণ একেবাৰে জৰাজীৰ্ণ হৈ আছে গোটেই পৰিৱেশটো নাই চাগে ডিগু আৰু এইখনে আছিলে দেউতাৰ পুৰণা ঘৰখন এতিয়া খুৰা এজন থাকে ইয়াতে খুৰা খুৰীহঁত থাকে এয়াই আৰু এতিয়া নাই চাগে ঘৰত কোনো আহি একদম আমি মোৰ শাহু মাৰ ঘৰখন পালোহি মাৰ উপজা ঘৰখন এয়া আপোনালোকক দেখাইছোঁ একদম কিন্তু আন্ধাৰ হ'ল চাৰিওফালে এবাৰ মই একদম দেখাই দিছোঁ এনেকৈ আৰু একদম বৰষুণো দিছে গতিকে ভিতৰত যাওঁ গাইজ আৰু এতিয়া আমি আহি পালোঁ সৰুবাৰ ঘৰ আজি গোটেই দিনটোৰ জাৰ্ণি ইয়াতে শেষ কৰিম ডিনাৰ কৰি একদম ঘৰত যাম লেঠা খতম কৰি আৰু এইয়া বাহঁত চব হেল্ল' এইফালে আৰু ভালে লাগিলে বহুত ভাগৰো লাগিলে এতিয়া বহুত টায়াৰ্ড ফিল কৰি আছোঁ আশা কৰোঁ আপোনালোকে আজি এই ব্লগটো চাই ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ আহিব থেংক ইউ